আমাৰ বিটিআৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্ট কথা কৈছে, আমাৰ চৰকাৰে কোনো মুছলমানৰ এক বিঘা মাটিও এটা ঘৰো এভেকশ্যন নকৰিব বোলে অলৰেডি আমাক প্ৰতিশ্ৰুতি দিছে। যিখিনি কাম কৰিছে আমাৰ মাটিৰ বিষয়ে ভাল কাম কৰিছে, আমাৰ মছজিদৰ কাম কৰিছে, মছজিদৰ মাটিৰ কাম, কবৰস্থানৰ মাটিৰ কাম কৰিছে। আমি प्रमोद बर' सारा दैदेननाय बिटिआर सोरखाराव गोजोन खौसेथिखौ नागिरै नागिरै बर'फोरा बेसेबांबा गोथौ बेहेरबारि हाखराव गाब्र'नो थांगासिनो दं। हेमन्त बिश्व शर्मा सारा दैदेननाय आसाम सोरखारा अखमाव हाबफैनाय बांलादेशिफोरखौ एभेक्सन खालामनायखौ बयबो रायजो राजाफोरा ससियेल मिडियानि थ्रुयै नुनो मोनखादोंआनो नङा होमबा? तो बेफोरो गासैबो अखमनि थागिबि रायजो राजाफोरनि थाखाय मोनसे मोजां खामानि आरोना। नाथाय जोंनि बिटिआरनि गिदिर गिदिर दैदेनगिरि लिडारफोरा गावबा गावनि गादिखौ गोमाजानो गिनानै भटनि मुङाव गुबुन हारि दारि गोलावफोरनोसो हानि फाथाखौ होनाय नुनो मोनदों आरोना। तो बेफोरखौ बुंनो थाङोब्ला बेफोरो बिटिआरनि बर' रायजो राजाफोरनि थाखाय मोनसे गिदिर खहा आरोना। बेफोरबायदि परिसयाव थाबाय थायोब्ला बर'आ सानसे बांलादेशि जानो थांगासिनो दं। बिटिआरनि बयबो रायजो राजाफोरा सानसे बांलादेशि साजायजागोन आरो सैमा बायदि होखारजागोन आरोना। बिदिब्ला नोंथांमोना भिडिअखौ जोबजासिम नायलांदो। এই বস্তুটো চাওক, এইটো মাটিৰ পাত্তা। অন্তৰৰ এটাই ভাল লাগিল মোৰ, আপোনালোকে ভৱিষ্যত মৰাৰ আগৰলৈকে কেতিয়াবা যদি কিবা ঘটনা হয় ডাইৰেক্ট ক'ব। আমাৰ তাত কিন্তু নোৱাৰে, আমাৰ তাত ধনঞ্জয় বাবুৱে আমাক এলটমেণ্ট কৰি থৈ গৈছে। এই যে ধনঞ্জয় বাবুৰ নাম ল'ব যে, সেইটোৱে মোৰ কাৰণে মহান হ'ব। আজি আমি বিটিচিত আইন বনাই পেলাই যিটো আমি মাটি এলটমেণ্ট দিছে, সেইটো কোনেও আপোনালোকক এডপশ্যন কৰিব নোৱাৰে। আমাৰ বিটিআৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্ট কথা কৈছে, আমাৰ চৰকাৰে কোনো মুছলমানৰ এক বিঘা মাটিও এটা ঘৰো এভেকশ্যন নকৰিব বোলে অলৰেডি আমাক প্ৰতিশ্ৰুতি দিছে। একদম ফাইনাল, কোনো পক্ষে আমাৰ এভেকশ্যন নকৰে। আপোনালোকৰ এই অঞ্চলত যি মছজিদে নাকি জাতিৰ পৰিচয় দিয়ে, যি ঈদগাহ নাকি জাতিৰ পৰিচয় দিয়ে, যি খবৰস্থানে নাকি জাতিৰ পৰিচয় দিয়ে, সেইটোত মই কম্প্ৰমাইজ কৰি পেলাই মই ডিষ্টেঞ্চ কৰি বহু মাটি এলটমেণ্ট লগত দিবলৈ মই সক্ষম হৈছোঁ। আমি জানো কোনো হিন্দু বস্তিত কবৰস্থান নাথাকে, কোনো হিন্দু বস্তিত ঈদগাহ নাথাকে, কোনো হিন্দু বস্তিত মছজিদ নাথাকে। য'ত মছজিদ আছে মানে সেইখন মুছলমান বসতি এৰিয়া, য'ত কবৰস্থান আছে মানে এইটো মুছলমান বসতি এৰিয়া, য'ত ঈদগাহ আছে তাত মুছলমান বসতি এৰিয়া। এই লিগেচিটো আপোনালোকৰ মাজত আজিও কোনোবা কোনোবা জেগাত নাই। দুখৰ কথা এইটো। কিন্তু মই হিন্দু হিচাপেও, হিন্দু হ'লেও আপোনালোকৰ ভালৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছোঁ। কাৰণ মই আগতে কৈছোঁ আপোনালোকক মই ঋণী আছোঁ। আপোনালোকে বহুমূলীয়া ভোট দি পেলাই মোৰ এই পদবী, এই সন্মানটো আপোনালোকে মোক দিছে। টকা পইচাটো মোৰ কাৰণে একো নহয়, কিন্তু এই সন্মান, এজন যে কাউন্সিলৰ, এইটো মিনিষ্টাৰ, এজন EM, এই সন্মান যদি আপোনালোকে দিছে তাত বহুত অংশীদাৰ আছে, আপোনালোকৰ বহুত অৱদান আছে। সেই অৱদান মই পাহৰিব নোৱাৰিম। আমাৰ বিটিআৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্ট কথা কৈছে, আমাৰ চৰকাৰে কোনো মুছলমানৰ এক বিঘা মাটিও এটা ঘৰো এভেকশ্যন নকৰিব বোলে অলৰেডি আমাক প্ৰতিশ্ৰুতি দিছে। একদম ফাইনাল, কোনো পক্ষে আমাৰ এভেকশ্যন নকৰে। কালি ABCD যিয়ে চৰকাৰ নাহক, মুছলিমৰ বিৰোধী যিমান ডাঙৰ ডাঙৰ চৰকাৰ আহক, আজি আমি বিটিচিত আইন বনাই পেলাই যিটো আমি মাটি এলটমেণ্ট দিছে, সেইটো কোনেও আপোনালোকক এভেকশ্যন কৰিব নোৱাৰে। যি চৰকাৰে নাহক কিয়, এই সুবিধাটো আমাৰ চৰকাৰে আমি দিছোঁ। গতিকে এই চৰকাৰৰ প্ৰতি আপোনালোকৰ নিশ্চয় কিবা এটা দায়বদ্ধতা থাকিব। মই বেছি নকওঁ, মাত্ৰ দায়বদ্ধতা থাকিব আপোনালোকৰ। ভাই, আমি ভাৰতত BJPক বিগ ব্ৰাদাৰ কৰিম, সেইটো আমি স্বীকাৰ কৰিছোঁ। অসমতো আমি বিগ ব্ৰাদাৰ আমি হিচাপে মানি ল'ম, এইটো আমি স্বীকাৰ কৰিম। কিন্তু BTCত আমি কোনো পধ্যে কম্প্ৰমাইজ নকৰোঁ। BTCত বিগ ব্ৰাদাৰ কিন্তু আমিহে। আমি তেওঁলোকক সমৰ্থন নকৰোঁ BTCত, তেওঁলোকে আমাক সমৰ্থন কৰিব লাগিব প্ৰয়োজন হ'লে। হেডলাইনত আমি যাব নিদিওঁ। আমি যদি 17 জন জিকে, তেওঁলোকে 5 জন জিকিব লাগিব। লগে লগে তেওঁলোকে আমাক সমৰ্থন দিব লাগিব। সেইটো চিষ্টেমত আমি চৰকাৰটো চলাম।
আরে এই যে এইটাই প্রমাণ, জি মূলাবারে দুই পাটতে চিন হয় বস্তুটো এইটাই প্রমাণ এই সরকারে যে অন্তত মুসলমান সকলক একেবাৰে আপোন হিচাপে আমি বহাই লৈ পেলাই মুছলমান ভাইসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে যি পদক্ষেপ লৈছে এই বস্তুটো চাওক। এইটো মাটিৰ পাট্টা এলটমেণ্ট, সেইটো আৰু আপোনাৰ মাটিটোত এভেকশ্যন কৰিব নোৱাৰে। এটাই ভাল লাগিব মোৰ, অন্তৰৰ এটাই ভাল লাগিল মোৰ, আপোনালোকে ভৱিষ্যত মৰাৰ আগৰলৈকে কেতিয়াবা যদি কিবা ঘটনা হয় ডাইৰেক্ট ক'ব, আমাৰ তাক কিন্তু নোৱাৰে, আমাৰ তাত ধনঞ্জয় বাবুৱে আমাক এলটমেণ্ট কৰি থৈ গৈছে। এই যে ধনঞ্জয় বাবুৰ নাম ল'ব যে সেইটোৱে মোৰ কাৰণে মহান হ'ব, মহান হ'ব। ল'ব না নাই আপোনালোকে? নিশ্চয় নিশ্চয় ল'ব, হয় না নহয়? তেখেতৰ নেতৃত্বত আমাৰ মাটিটো এলটমেণ্ট পাইছে, মছজিদৰ মাটিৰ এলটমেণ্ট পাইছে। এই বস্তুটো আপোনালোকে সদায় নাম ল'ব। যে সদৌ শেষত মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে এইখন অঞ্চলৰ সহজ সৰল সমাজ, এইখন মছজিদত আপোনালোকে নামাজ পঢ়ি পেলাই নিজৰ সমাজ নিজৰ ঘৰখন ভাল কৰাৰ কাৰণে, সমাজক ঠিক কৰাৰ কাৰণে সদায় আপোনালোকে আশীৰ্বাদ পাওক। তাকে মই আল্লাহৰ ওপৰত প্ৰাৰ্থনা জনাই মোৰ চমুৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ আমাৰ UPPL চৰকাৰৰ আমাৰ EM ছাৰক, EM ধনঞ্জয় বসুমতাৰী, আমাৰ মানাছ চেৰফাংগৰ মই ধন্যবাদ জনাইছোঁ। তো আমি বহুত দিন হয়তো পাৰ্টি কৰিলোঁ, বহুত দিন চেষ্টা কৰিলোঁ, কিন্তু আমাৰ দামোগাঁও চিট প্লাছ নাম্বাৰ 2 বগীদাৰা চিট এইগিলা কোনো মাটিৰ কাম কাজ কোনোদিনো হোৱা নাই। তে এইটো বছৰত আমাৰ UPPL চৰকাৰৰ আমাৰ চৰকাৰ হৈ আমাৰ ধনঞ্জয় বসুমতাৰী যিখিনি কাম কৰিছে, আমাৰ মাটিৰ বিষয়ে ভাল কাম কৰিছে, আমাৰ মছজিদৰ কাম কৰিছে, মছজিদৰ মাটিৰ কাম, কবৰস্থানৰ মাটিৰ কাম কৰিছে। আমি এইটো কাৰণত আমাৰ ধনঞ্জয় বসুমতাৰী ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে UPPL চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ কিমান বিঘা মাটি এলটমেণ্ট দিলে? আমাৰ 2.5 বিঘা মাটি এলটমেণ্ট হৈছে, তাৰে আধা বিঘা হৈছে মছজিদৰ আৰু 2 বিঘা হৈছে কবৰস্থানৰ। 17 বছৰত এপ্লাই কৰা নাছিল নেকি? এপ্লাই কৰা মানে আমি এইগিলা সুবিধাই পোৱা নাই, আমাক কোনোদিন কোৱাও নাই, আমি সুবিধাও পোৱা নাই। কিন্তু এইটো বছৰত হয়তো আমাক কৈছে, যেতিয়া আমাৰ UPPL চৰকাৰ আহিল তেতিয়া হয়তো আমাক কৈছে, কোৱাৰ পিছত আমি এইটো কৰিলোঁ। কৰাৰ পিছত তেওঁলোকে আমাক অধিক সহযোগিতা কৰিছে আৰু তেওঁ নিজে চেষ্টা কৰি নিজে মানে কামটো কৰি দিছে আমাক। কিছুমান বিভিন্ন নেতাবিলাক কৈ আছে যে UPPL চৰকাৰৰ দিনত কোনো উন্নয়ন হোৱা নাই, বিশেষকৈ মানাছ সমষ্টিত। আপুনি যিহেতু সমাজকৰ্মী হিচাপে কি ক'ব? নহয়, চৰকাৰৰ এইটো চৰকাৰৰ দিনত আমাৰ এটাই দাবী আছিলে মাটিৰ কাম। আমাৰ মছজিদৰ মাটিৰ হৈছে, কবৰস্থানৰ মাটিৰ কাম হৈছে। আমি এইটোৰ বিষয়ে শান্তি পাইছোঁ আৰু এইটোৰ বিষয়ে আমাৰ ধনঞ্জয় ছাৰক ধন্যবাদৰ পাত্ৰ হৈ গৈছে। আমি এইটো চৰকাৰক ভালেহে পাইছোঁ, কাৰণ আমাৰ এইটো চৰকাৰে আমাৰ বহুত পুৰণা এটা সমস্যা আছিল। ইমান দিন হ'ল আমাৰ মছজিদ কবৰস্থান বনোৱা, ইমান দিন মাটিৰ কাম হোৱা নাছিল। এইটো চৰকাৰৰ দিনত মাটিৰ কাম হ'ল। এইটোৰ বিষয়ে আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু এইখিনিয়ে আৰু ক'ব লগা একো নাই। আপোনালোকৰ গাঁৱত কিমানখিনি উন্নয়ন কৰিছে ধনঞ্জয়? হৈছে, ভালেখিনি কাম হৈছে। আপুনি কি ক'ব? আমি আমাৰ কোৱা হ'ল, আমি ৰাইজৰ তৰফৰ পৰা EM ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ EM ছাৰে সহযোগিতা কৰি বহুত আমাৰ মাটিৰ কামখিনি কৰি দিলে, মছজিদৰ আৰু কবৰস্থানৰ। এইকাৰণে আমি EM ছাৰক ধন্যবাদ জনাইছোঁ ৰাইজৰ পৰা। আজি মাটিৰ এলটমেণ্ট পোৱাৰ পিছত এনেধৰণৰ ৰাইজৰ মাজত উল্লাস দেখিবলৈ পোৱা গৈছে। আপুনি কি ক'ব? আমি মাইনৰিটি চেলৰ পৰাও আমি আৰু এই মছজিদ কমিটিৰ ছেক্ৰেটাৰী হিচাপত আমি আমাৰ EM ছাৰক ধন্যবাদ দিছোঁ আৰু আমাৰ UPPL দলকো আমি ধন্যবাদ জানাইছোঁ। नोंथांमोना BTR सोरखारनि सायाव मा बुंनो सानो? कमेन्ट बक्सआव कमेन्ट खालाम। तो लोगोफोर दिनैनि आपडेट भिडिअआ बेखिनियानोसैमोन। जुदि नोंथांमोना भिडिअखौ नायनानै मोजां मोनोबा लाइक, कमेन्ट, शेयार आरो लोगोसे साबस्क्राइब खालामनो दाबाव लोगोफोर। बाय।